ফ্ৰেণ্ড গুড মৰ্নিং। আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰিছোঁ। আজিৰ দিনটোত আমাৰ বহুত প্লেনিং আছে, কি কৰোঁ আপোনালোকে চাই থাকক। ফ্ৰেণ্ড আমি কিবা অলপ বনাই খাই লওঁ, খাই লোৱাৰ পিছত দিনটো কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব আপোনালোকে। ফ্ৰেণ্ড আমি কিবা অলপ বনাই খাই লওঁ, খাই লোৱাৰ পিছত দিনটো কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব আপোনালোকে। ফ্ৰেণ্ড আমি কিবা অলপ বনাই খাই লওঁ, খাই লোৱাৰ পিছত দিনটো কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব আপোনালোকে। মটৰ আজি ঘুগনি বনাম আমি, দেখাইছোঁ আপোনালোকে। ফাৰ্ষ্ট গেছটো মই জ্বলাই দিছোঁ, তাৰপিছত ঘুগনিখিনি বহাই দিছোঁ কুকাৰটোত, হ'লে আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। আজি কেঁচা মটৰ দি ঘুগনি বনাই দেখাম কেনেকুৱা হয়। হাই ফ্ৰেণ্ড, অলৰেডি আমাৰ খাই বৈ ৰেডি, আপোনালোকে চাই থাকিব দেই। হাই ফ্ৰেণ্ড, আমাৰ ভণ্টিয়ে চোতাল মুচি লৈ এতিয়া নাৰিকল ৰুকাত ব্যস্ত। এতিয়া নাৰিকলৰ পিঠা বনাব আৰু পিঠাগুড়ি বাৰু খুন্দাই নাই, খুন্দি হ'লে বনাব আৰু নাৰিকলৰ পিঠা। ওচৰত জেঠাই বহি আছে, সেই নাৰিকলৰ পিঠা কেনেকৈ বনাব লাগে শিকাই আছে সি। নাৰিকলখিনি ভাজি ল'বা, ভাজি লৈ পেলাই তাৰপিছত অলপ বগা চেনি তাত পেলাই দিবা। বগা চেনিখিনি তাৰপিছত তেতিয়া অলপ অলপকৈ পিঠাগুড়ি দি পেলাই এনেকৈ মেলি বহলাই দিবা, দি নাৰিকলখিনি দি লুটিয়াই দিবা, সোনকালে হৈ যাব। আমি সেই আটা দিও বনাম নহয়। আটাটো চাকত বনাব লাগে, চাকত দি বনাম, পিঠাগুড়ি দি বনাম কেইটামান। তিলৰ পিঠা নবনোৱা? ঘিলা পিঠা আজি নবনাওঁ, কাইলৈ বনাম। তিল দিয়া পিঠা, তিলৰ পিঠা, নাৰিকলৰ পিঠা আজি বনাম। কাইলৈ জেঠাহঁতৰ বনালে নে নাই? আমি এতিয়া ঢেঁকীত পিঠাগুড়ি খুন্দিমগৈহে, শুনিবগৈহে। আমি নাৰিকলৰ লাড়ু বনাম। আকৌ হেৰি তেলত যে দি পেলাই যে ঘিলা পিঠা বুলি কয় যে, গোল গোল যে, সেনেকুৱা বনাম, সেইবোৰ বনামগৈ। এয়া আমাৰ ওচৰৰ জেঠাই দেই। নাৰিকল ৰুকি হোৱাৰ পিছত আমি পিঠাগুড়ি খুন্দিমগৈ, আপোনালোককো দেখাই আছোঁ পিঠাগুড়ি খুন্দা ভিডিঅ'। পিঠাগুড়ি খুন্দি হ'ল, মায়ে চালি আছে, ইজনী মামী মায়ে চালি আছে। এতিয়া পিঠা বনাই আছোঁ গাইজ, কেনেকুৱা হৈছে ক'ব। আপোনালোকৰ ফালে তিল পিঠা বনাইছেনে? আমি আজিয়ে বনালোঁ, আপোনালোকে বনালে নে নাই কমেণ্ট কৰি জনাব হা। নাৰিকল পিঠা বনাই হৈ গ'ল, এতিয়া তিলৰ পিঠা বনাইছোঁ। নাৰিকল পিঠা বনোৱাৰ সময়ত দেখাবলৈ নহ'লে আপোনালোকক, উঠাবলৈ সময় নহ'ল, বনাই হৈ গ'ল, আৰু বনাব আছে, এইখিনিকে দেখালোঁ আৰু। ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাইলৈ চাই থাকক নতুন ভিডিঅ'ত কি কৰোঁ। বাই বাই।